হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মই মুৰ্গী মাংস। ব'লকচোন মইনো কেনেকৈ বনাওঁ আপোনালোকক অকণ দেখুৱাওঁ। আমাৰ আজি ৰাতি সাজৰ যোগাৰ। আনফালে মই কেৰাহী পাতি পিঁয়াজ তেজপাত সকলোবিলাক দি তেলতে মই ভাজিয়ে আছোঁ। মছলাখিনি মই তেলতে ভাজি ল'ম বুলি ভাবিছোঁ। মই যিহেতু আজি মাংস বনালে মই মছলাখিনি আগতীয়াকৈ তেলত ভাজি লওঁ। সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ, কোনে কোনে বাৰু এনেকৈ বনায়। মই শুকান জলকীয়া দিছোঁ, পেকেটৰ গুড়াটো দিলোঁ। গোটেইখিনি ধুনীয়াকৈ একেলগে দিয়ে দিলোঁ আৰু নিমখ হালধি সকলোবিলাক দি মই মাংসখিনি দিয়ে দি মোৰ মছলাখিনি ভাজা হৈয়ে গৈছে। মই আজি মাংসখিনি শুকান ফ্ৰাইহে কৰিম বুলি ভাবিছোঁ, যিহেতু ব্ৰইলাৰ মাংস পানী দি বনালে ইমান ভাল নালাগে। মই দি দিলোঁ। আলু 3টা কাটি থৈছোঁ, মই আলুকেইটাও দি দিম। মই আলুকেইটাও দি দিলোঁ, আলু বেছি দিয়া নাই। মোৰ মাংস ভাজা হৈয়ে গৈছে। মই ইয়াত পানী নিদিওঁ, যিহেতু কম জুইত ধুনীয়াকৈ ভাজি আছোঁ। তাৰপিছতে মই দালি বনালোঁ, ইফালে ভাত বনালোঁ।